guys, welcome back to my YouTube channel. আপোনালোকক স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো অকনমান বেলেগ হ'ব। আজি আছো আমি এখন বাৰী মানে এনেকুৱা এখন বাৰী, এখন আপোনাৰ লাও বাৰী। এতিয়া জানেই এতিয়া বাৰিষা সিজন বহাগ বিহুৰ সময়ত যেতিয়া বহাগ বিহু আহি পায় তেতিয়া আমাৰ মানুহসকলৰ মানে কি কয় বাৰীত তেতিয়া লাওবোৰ লাগে। কিন্তু আপোনালোকক লাও ভিডিঅ'টো আজি এটা কাৰণে দেখাবলৈ ওলাইছো। এই লাওটো হ'ল অকমান পৃথক মানে কি আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকে গম পাব। আহক আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বাৰীখনৰ মাজলৈ লৈ যাওঁ, লগতে বাৰীখনৰ চোৱা চিতা যোনে কৰে মালিকগৰাকীৰ লগত আপোনালোকক চা চিনাকি কৰি দিম। তো আহক। এখন বাৰীত এটা লাও, আৰু এই লাওটো বোধ হয় আপোনালোকে বহুতে এনেধৰণৰ মানে এনেকুৱা এটা ডাঙৰ লাও হয়তো দেখা পোৱা নাই। গতিকে এই লাওটো এটা বৈশিষ্ট্য হ'ল কি লাওটো প্ৰায় 4 ফুটতকৈ অধিক হ'ব। আজি মালিকৰ পৰা ভালকৈ জানি ল'ম বাৰু। সেই লাও বাৰীখনলৈ আপোনালোকক লৈ গৈছোঁ। সেই লাওটো আপোনালোকক দেখাবলৈ যত্ন কৰিম। এই বাৰীৰ মাজত আছে আমাৰ এই মালিক আছে, আমাৰ এই লাও চাংখনৰ মালিক মানে লাও গছজোপাৰ মালিক আছে। তেওঁৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। তেওঁ ৰখি আছে ইয়াতে। তো এই লাওটোৰ কথা মানে আপুনি কৈছিলে হয়নে? এই লাওটো আপোনাৰ এই গছডাল কেতিয়া মানে কিমান দিন হ'লে গছডাল ৰোৱা? 3 মাহমান হৈছে। গছডাল ৰোৱা এনে 3 মাহমান হৈছে আৰু। আচ্ছা, 3 মাহমান হৈছে। তাৰপিছত এই এনেকুৱা লাও কি এইটো এটাই লাগিছেনে আৰু বেলেগ লাগিছিলে? আপোনাৰ 150-200মান লাগিছে, হ'লেও তেখেতক মই ৰখাইছোঁ কঠীয়াৰ কাৰণে আৰু লগতে চিনাৰীৰ কাৰণে, ৰাইজক দেখুৱাবৰ কাৰণে আৰু কঠীয়াৰ কাৰণে ন? এনেই লাওটোতো লাগিছে, বহুত লাগি আছে। তাৰমানে এই লাওটোৰ দৈৰ্ঘ্যতাটো এনেই কিমান মান জুখিছিলে নহয় আপুনি? 4 ফুট, পুৰা 4 ফুট, পুৰা 4 ফুট। তো আপোনালোকে জানিলে মালিকৰ মুখে যে এই যিটো লাও, এই লাওটোৰ দৈৰ্ঘ্য প্ৰায় 4 ফুট। তো চাব পাৰে, আপোনালোকক দেখুৱাইছোঁ। তেওঁ কি লাওটো মানে কিয় থৈ দিছে আপোনালোকে? এইটো ৰাইজক মানে দেখুৱাবলৈ। ৰাইজক দেখুৱাব আকৌ? নাখায় নেকি লাওটো? আৰু লাও আপোনাৰ কঠীয়াৰ কাৰণে অহা বছৰ মানে ৰুবলৈ কাৰণে আৰু। আচ্ছা, এইটো এই আমাৰ অনাগত যি 29 আৰু 30 এপ্ৰিলত যি আমাৰ পিছাক তমাচী মানে বহাগী উৎসৱ পিছাক তমাচী আহি আছে তিৱাসকলৰ, আপুনি কি তাত মানে এইটো দেখুৱাম বুলি তাৰমানে ৰাইজৰ ওচৰত তেতিয়া কাটিব? এইটো কাটি পেলাই কি কৰিব? তাত দেখুৱাম। আচ্ছা। তো এয়া গছডালৰ পৰা এনেই লাও চাও খাইছে নাই ঘৰত? পুৰা ৰাইজকো বিলাইছে। তো একদম সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা খেতিৰ এই ফল দেখিছে আপোনালোকে, সম্পূৰ্ণ জৈৱিক। ইয়াত কোনো সাৰ চাৰ ব্যৱহাৰ কৰা হোৱা নাই। মাত্ৰ গছডাল ৰুইছে আৰু এই চাংখন দিছে, দেখিছে আপোনালোকে, চাংখন দিছে, গছডাল বাঢ়িছে আৰু এই লাওটোৰ দেখিছে কিমান ধুনীয়াকৈ ডাঙৰ হৈছে। তো এইটো এটাই হৈছে নে বেলেগ কিবা আকৌ ডাঙৰ হৈছে নেকি লাও? বেলেগ আপোনাৰ ডাঙৰ হৈছিলে যেতিয়া তেখেতলোককো ৰখা নাই। এইটো আপোনাৰ ৰাইজক দেখুৱাম বুলিও আৰু লগতে কঠীয়া ৰখাম বুলিও এই দুটা পদ্ধতিৰে ৰখা গৈছে। তো ঠিকে আছে, খুবেই সুন্দৰ দেখিছে আপোনালোকে লাওটো। এই লাওটোৰ কাৰণে আপোনালোকক আজি ভিডিঅ'টো দেখাবলৈ যত্ন কৰিছোঁ। লগতে আকৌ এটা বস্তু আপোনালোকক দেখুৱাই দিম। এই লাওখনৰ কাষতে তেওঁলোকৰ মানে এই যিটো সীমা, তেওঁলোকৰ এই সীমাটোৰ কাষতে আমাৰ সিফালে আছে এখন বামুণ গোসাঁই থান। এদিন সময় হ'লে আপোনালোকক ভালদৰে এই বামুণ গোসাঁই থানৰ বিষয়ে আপোনালোকক জনাম। এই বামুণ গোসাঁই থান একদম পূৰা ঐতিহ্যৰে পৰা এটা প্ৰমাণিক আছে যে ইফালে যদি কেতিয়াবা হাতী পাৰ হৈও যায় বা হাতীয়ে যদি কল চল লৈ আহিছে, এই থানখনত সেৱা কৰি পেলাই হাতীয়ে নিজে এই থানখনত কল পেলাই থৈ যায়। এইটো একদম প্ৰমাণিক। আৰু প্ৰত্যেক বছৰ যেতিয়া বাৰিষা আহে, কোনটো মাহত কৰা হয়? জেঠ মাহত, বহাগৰ পিছত জেঠ পুনিত, তাৰমানে জেঠ পুনিত ইয়াত আমাৰ বামুণ গোসাঁই পূজা হয়। আপোনালোকক দেখুৱাম যেতিয়া আমাৰ জেঠ পুনি হ'ব, আমি নিশ্চয় দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক। এই যিখন থানখন এতিয়া সদ্যহতে দেখুৱাই দিছোঁ, এই থানখনৰ বহুত প্ৰমাণিক কিছুমান তথ্য আছে, যিখিনি তথ্য আপোনালোকক মোৰ পৰৱৰ্তী যি ভিডিঅ' আহিব সেই ভিডিঅ'ত আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ইমান পৰে মোৰ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ থাকিল। আৰু লগতে যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে, অকণমান মৰম, অকণমান সাহস, অকণমান উদ্দীপনা দি ছাবস্ক্ৰাইব, লাইক আৰু